Hello guys, welcome back to my channel. বহুত দিন মই ভিডিঅ' দিয়া নাই কোনো ধৰণৰ। আজি মই পুনৰ ষ্টাৰ্ট দিব লৈছোঁ। তাৰ কাৰণটো আপোনালোকে মোক দেখি গম পাইছে চাগে। মোৰ বিয়া আছিল, সেইকাৰণে মই কিছু বিৰতি ল'ব লগা হ'ল। আজি পুনৰ ষ্টাৰ্ট দিওঁ বুলি ভাবিছোঁ। মই এতিয়া মোৰ নতুন ঘৰত, তাৰমানে মোৰ হাজবেণ্ডৰ ঘৰত আছোঁ। এতিয়া মই ৰাতিপুৱা গা পা ধুই কৰি ল'লোঁ আৰু আজি মই দিনটোৰ কিছু কাৰ্যসূচী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজি মন্দিৰ যাম, দেওশাল মন্দিৰ জাগিৰোডৰ। সেইকাৰণে ভাবিলোঁ আজিৰ পৰাই মই মোৰ ব্লগবোৰ পুনৰ ষ্টাৰ্ট দিওঁ, আপোনালোকে চাই থাকিব। এতিয়া ফাৰ্ষ্ট মই ৰেডি হৈ লওঁ, তাৰপিছত মই আপোনালোকক পুনৰ লগ পাই আছোঁ। ওলাই হৈ গ'ল। এতিয়া আমি মন্দিৰ যাওঁ। বাকীখিনি মই ৰাস্তাত দেখুৱাই গৈ থাকোঁ। তলত মাটি আছে, মই ৰাস্তাত দেখুৱাই গৈ থাকিম। এতিয়া আমি জাগিৰোড পাইছোঁহি। এয়া জাগিৰোডৰ পৰা আমি এতিয়া লেফ্ট ছাইডে যাম। লেফ্ট ছাইডে গ'লে জাগিৰোড দেওশাল মন্দিৰ, আৰু জাগিৰোডৰ পৰা ৰাইট ছাইডে গ'লে গুৱাহাটী পামগৈ। এতিয়া আমি এয়া গৈ আছোঁ। এয়া আমি মন্দিৰ পাইছোঁহি। দেওশাল মন্দিৰত যদি কোনোবা আজিলৈকে অহা নাই আপোনালোক, তেন্তে আহিব, খুব ভাল লাগে এই মন্দিৰটোত আহি। এয়া মন্দিৰৰ ওচৰৰ এইখিনিত দোকান বজাৰ থাকে মন্দিৰৰ কাৰণে পূজা থালি নিবলৈ। এয়া আমাৰ শৰাইখনৰ কাৰণে মায়ে আপেল বিচাৰি লৈছে ভাল ভাল চাই। এতিয়া আমি শৰাইখন লৈ লওঁ। এয়া মন্দিৰৰ বাহিৰৰ কিছু দৃশ্য। মন্দিৰত আহিলে আপোনালোকে ঘৰৰ পৰা একো নানিলেও হ'ব, ইয়াতে ধুনীয়াকৈ শৰাইখন কিনি ল'ব পাৰে। মানে শৰাই ভাগৰ বস্তু কি দিব আপোনালোকে ধুনীয়াকৈ ইয়াতে কিনি ল'ব পাৰে। আমি এতিয়া মন্দিৰৰ মেইন গেটখনৰ ভিতৰ সোমালোঁ। এতিয়া আমি এইখন গেটৰ ভিতৰত সোমাই আমি ফাৰ্ষ্ট মন্দিৰৰ ওচৰত আমি চাকি জ্বলাই ল'ম। তাৰপিছত আমি মন্দিৰৰ মুখ্য দুৱাৰখনৰ ভিতৰত সোমাই আমি পূজা কৰিমগৈ। ইয়াত পাৰবোৰ থাকে, মানুহে দাম দিয়ে, সেই পাৰবোৰ থাকেহি ইয়াতে। ইয়াত চাউল দিব পাৰে এনেদৰে পাৰবোৰত। মন্দিৰত সেৱা কৰিলোঁ। দিয়াৰ পিছত আজি মই প্ৰথমবাৰৰ বাবে দেওশাল মন্দিৰ আহিছোঁ। যাওঁ ৰ'ব, এতিয়া গাড়ীলৈ যাওঁ। তাৰপিছত মই ঘৰ পায়ো দেখুৱাম আৰু দিনটো কিছু অংশ মই দেখুৱাই থাকিম, কি কৰি থাকোঁ বাৰু। আজি ফ্ৰীয়ে আছোঁ,
আছোঁ মই দেখুৱাই থাকিম, চাই থাকিব। মন্দিৰৰ কাষতে এখন হোটেল পালোঁ, ইয়াতে পৰঠা খাই লওঁ। মন্দিৰৰ পৰা ওলাই আমি গাড়ীত আহি এয়া আমছৈ বজাৰত ৰখিলোঁ, কিছু বজাৰ কৰিলোঁ। তাৰপিছত আমি এয়া ঘৰ পালোঁহি। ঘৰ আহি পালোঁহি বৰ্তমান, জাষ্ট পাইছোঁহি আৰু এতিয়া মই মোৰ ৰুমত আছোঁ। আৰু এতিয়া অলপ ফ্ৰেছ হৈ কৰি লৈ মাহঁতৰ লগত অলপ ভাত বনোৱা কামত লাগোগৈ, নিজেও খাই কৰি লওঁ, যিহেতু ৰাতিপুৱা একোৱে খাই যোৱা নহ'ল। তাতে মন্দিৰৰ ওচৰত হোটেল এখন পালোঁ আৰু তাতে পৰঠা খালোঁ। খাই কৰি তথাপিও ভাতকেইটাৰ নিচিনাটো নহয়। ভাত খাই কৰি লৈ মই পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু আপোনালোক সকলোৰে খবৰ খাতিসমূহ মোক জনাব। আপোনালোক সকলো কেনে আছে? বহুত দিন যিহেতু লগ পোৱা নাই। মই বিয়াৰ কাৰণে কিছু বিৰতি ল'ব লগা হ'ল। মই ভিডিঅ' দিয়াত মানে অলপ প্ৰব্লেম হৈ আছিল। চ' মই আজিৰ পৰা পুনৰ ষ্টাৰ্ট দিছোঁ। মই মাজে মাজে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত দি থাকিম আৰু আপোনালোকে চাই থাকিব। মই ফ্ৰেছ হৈ গৈ আহিলোঁ আৰু এতিয়া তলত যাওঁ, মাহঁতৰ লগত অলপ ভাত বনোৱা কামত হাতা পাতা কৰোঁগৈ। আৰু আজি ঘৰৰ পৰা যাওঁতেই দেৰি হৈছে, 10টা বাজি গৈছে আৰু ভোকো লাগিছে। এতিয়া ভাত পানী খাই কৰি অলপ জিৰাওঁ, টোপনিও লাগিছে। বিয়াৰ পিছৰ পৰাতো অলপ টোপনি লাগি থকা হ'লেই, যিমানেই টোপনি নামাৰোঁ কিয়। মই পুনৰ নেক্সট মানে যিবিলাক ভিডিঅ' মই অতি সোনকালে লৈ আহিম মানে ভিডিঅ'সমূহ। আজি মই আৰু নকৰোঁ আৰু বহুতেই ভাগৰ লাগিছে। পিছে আপোনালোক সকলোৰে খবৰ খাতিসমূহ মোক জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো চাই থাকিব। তেতিয়াহ'লে আজিলৈ ইমানেই।